হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই এতিয়া আপোনালোকৰ মাজলৈ একক অভিনয় লৈ আহিছোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ভাবিলোঁ যে কিমাননো আৰু ৰিলছ ভিডিঅ' বনাই থাকোঁ, এতিয়া একক অভিনয় কৰোঁ নেকি। একক অভিনয় এটা বনালোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পায় প্লিজ জনাব। ধন্যবাদ। আৰে 50%ৰ মেছেজ। ঐ আপি, তই মনে মনে মোৰ পৰা কিয় হটস্পট চুৰি কৰ? তোক হটস্পট লাগে মোক খোজ না, মই কি তোক নিদিয়াকৈ থাকোঁ নেকি? তই মনে মনে কিয় মোৰ পৰা হটস্পট ল'ব লাগে? মই যে হটস্পট চুৰ কৰিছোঁ, তোৰ তাত কি প্ৰমাণ আছে হা? তোৰ তাত প্ৰমাণ এইটোৱে আছে যে মই ৰাতিপুৱাৰ পৰা নেট অলপমানো ইউজ কৰাই নাই। তেনেস্থলত 50%ৰ মেছেজ কেনেকৈ আহে? তয়ে ক। হ'ব দে, ইমান গালি পাৰিব লাগে নেকি? অকণমানহে নেট লৈছোঁ। মোৰ পৰা নেট লৈ ইমান পৰা কি মিছা মাতি আছিলে হ কুন্তিটো? বা তই মোক চৰ মাৰিলি? চাই থাক, মই এতিয়া মাক লগাই আছোঁ। মা, অ' মা, অ' ক, কি হৈছেনো তহঁতৰ বাবে ভালকৈ শান্তিত এটা কামো কৰিব নোৱাৰো নে? হে হাজি চব তোৰ ধৰি আছিল। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।